ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিবলৈ গৈ আছো ক্লাছ 7 ৰ সায়েন্সৰ 6 নম্বৰ চেপ্টাৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন এই চেপ্টাৰটোৰ আটাইবোৰ প্ৰশ্ন উত্তৰ গতিকে আহা আমি ভিডিঅটো আৰম্ভ কৰো 1 নম্বৰতে চোৱা তোমালোকক দিছে তলৰ প্ৰক্ৰিয়াবোৰত জড়িত হোৱা পৰিৱৰ্তনবোৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন হিচাপে শ্ৰেণী বিভাজন কৰা এ নম্বৰ হালুক সংশ্লেষণ উত্তৰটো হ'ব ৰাসায়নিক পৰিৱৰ্তন বি পানীত চেনি দ্ৰৱীভূত কৰাটো ভৌতিক পৰিৱৰ্তন সি কয়লাৰ দহন ৰাসায়নিক পৰিৱৰ্তন ডি মমৰ গলন ৰাসায়নিক পৰিৱৰ্তন ই এলুমিনিয়াম ধাতু কুবাই এলুমিনিয়াম পাত তৈয়াৰ কৰাটো ভৌতিক পৰিৱৰ্তন এফ খাদ্যৰ পচন ক্ৰিয়া ৰাসায়নিক পৰিৱৰ্তন 2 নম্বৰ চোৱা তলৰ উক্তিবোৰ সঁচা নে মিছা উল্লেখ কৰা যদি কোনো উক্তি মিছা হয় শুদ্ধ উত্তৰটো তোমাৰ বহিত লিখা ইয়াতে সঁচা নে মিছা মই টিক চিন দি দিছো আৰু যিন্তু মিছা উক্তি আছে হেতু শুদ্ধ কেনেকৈ কৰিম হেতু কৈ দিম তোমালোকে নিজে লিখি লবা চোৱা এ নম্বৰ দিছে কাঠ এডাল কাটি টুকুৰা টুকুৰ কৰাটো ৰাসায়নিক পৰিৱৰ্তন এটো নহয় কাৰণ কাঠ এটা কাটাহে হৈছে গতিকে ইয়াৰ উত্তৰটো হ'ব মিছা আৰু শুদ্ধ উত্তৰটো হ'ব কাঠ এডাল কাটি টুকুৰা টুকুৰ কৰাটো ভৌতিক পৰিৱৰ্তন এটো ৰাসায়নিক পৰিৱৰ্তন নহয় বি নম্বৰ পাতৰ পৰা হাড় প্ৰস্তুত হোৱা প্ৰক্ৰিয়াটো এটা ভৌতিক পৰিৱৰ্তন এটো মিছা কাৰণ এটো এটা ভৌতিক পৰিৱৰ্তন নহয় এটো এটা ৰাসায়নিক পৰিৱৰ্তন গতিকে তোমালোকক শুদ্ধ উত্তৰটো এনেকৈ লিখিবা পাতৰ পৰা হাড় প্ৰস্তুত হোৱা প্ৰক্ৰিয়াটো এটা ৰাসায়নিক পৰিৱৰ্তন সি নম্বৰ দস্তালেপিত লুৰ নলীত সহজে মামৰে নধৰে এটো সঁচা ডি নম্বৰ লু আৰু মামৰ একেবিধ পদাৰ্থ এটো মিছা এনেকৈ লিখিবা লু আৰু মামৰ একেবিধ পদাৰ্থ নহয় ই নম্বৰ জলীয় ভাব ঘনীভূত হোৱাটো ৰাসায়নিক পৰিৱৰ্তন নহয় ইয়াত চোৱা যিহেতু ৰাসায়নিক পৰিৱৰ্তন নহয় বুলি কৈছে মানে ভৌতিক পৰিৱৰ্তন আৰু এটো ভৌতিক পৰিৱৰ্তনই হয় গতিকে এটো সঁচা হ'ব 3 নম্বৰ চোৱা 3 নম্বৰত দিছে তলত দিয়া উক্তিবোৰৰ খালি ঠাই পূৰ কৰা এ নম্বৰ চূণ পানীৰ মাজেদি কাৰ্বন ডাই অক্সাইড গেছ যাবলৈ দিলে কেলছিয়াম কাৰ্বনেট প্ৰস্তুত হোৱা বাবে ই গাখীৰৰ দৰে ঘোলা হয় বি নম্বৰ বেকিং সোডাৰ ৰাসায়নিক নাম হ'ল সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট সি নম্বৰ লুট মামৰে ধৰাটো প্ৰতিৰোধ কৰিব পৰা দুটা পদ্ধতি হ'ল ৰংহানা আৰু দস্তালেপন হ'ব এটো আকাৰটো দি লবা ডি নম্বৰ যিবোৰ পৰিৱৰ্তনত মাত্ৰ পদাৰ্থৰ ভৌতিক ধৰ্মৰহে হলনি হয় সেইবোৰক ভৌতিক পৰিৱৰ্তন বোলে ই নম্বৰ যিবোৰ পৰিৱৰ্তনত নতুন পদাৰ্থৰ উৎপন্ন হয় সেইবোৰক ৰাসায়নিক পৰিৱৰ্তন বোলে এতিয়া চোৱা 4 নম্বৰ প্ৰশ্ন 4 নম্বৰ প্ৰশ্নত দিছে যেতিয়া বেকিং সোডাক নেমুৰ ৰসৰ সৈতে মিহলোৱা হয় তেতিয়া বুৰবুৰণিৰ সৃষ্টি কৰি গেছ এটা ওলাই আহে এটো কি প্ৰকাৰৰ পৰিৱৰ্তন ব্যাখ্যা কৰা উত্তৰটো চোৱা যেতিয়া বেকিং সোডাক নেমুৰ ৰসৰ সৈতে মিহলোৱা হয় তেতিয়া বুৰবুৰণিৰ সৃষ্টি কৰি গেছ এটা ওলাই আহে এটো এটা ৰাসায়নিক পৰিৱৰ্তন যিহেতু এই পদ্ধতিত নতুন পদাৰ্থ যেনে গেছ উৎপন্ন হৈছে গতিকে এটো এটা ৰাসায়নিক পৰিৱৰ্তন 5 নম্বৰ প্ৰশ্ন দিছে মমবাতি এডাল জ্বলালে ভৌতিক আৰু ৰাসায়নিক উভয় পৰিৱৰ্তনেই সংঘটিত হয় এই পৰিৱৰ্তনবোৰ চিনাক্ত কৰা সচৰাচৰ দেখি থকা আন এটা উদাহৰণ দিয়া য'ত ভৌতিক আৰু ৰাসায়নিক দুইটা পৰিৱৰ্তনেই সংঘটিত হয় উত্তৰটো চোৱা মমবাতি এডাল জ্বলালে মমবাতিডাল জ্বলি ছুটি হৈ যায় অৰ্থাৎ ইয়াৰ ভৌতিক পৰিৱৰ্তন হয় আকৌ মমবাতিডাল জ্বলিলে তাপ আৰু পোহৰ উৎপন্ন হয় গতিকে এটো এটা ৰাসায়নিক পৰিৱৰ্তন অৰ্থাৎ মমবাতি এডাল জ্বলালে ভৌতিক আৰু ৰাসায়নিক উভয় পৰিৱৰ্তনেই সংঘটিত হয় এতিয়া আৰু এটা উদাহৰণ দিব দিছিলে চোৱা ভৌতিক আৰু ৰাসায়নিক দুইটা পৰিৱৰ্তনেই ঘটা আন এটা উদাহৰণ হ'ল দোকানৰ পৰা কিনি অনা গোটা চূণ পানীত ডুবাই দিয়া ইয়াত গোটা চূণ পানীৰ সৈতে মিহলি হৈ ইয়াৰ অৱস্থাৰ পৰিৱৰ্তন হয় অৰ্থাৎ এটো এটা ভৌতিক পৰিৱৰ্তন আকৌ এই পৰিঘটনাত যথেষ্ট পৰিমাণে তাপ নিৰ্গত হয় অৰ্থাৎ এটো এটা ৰাসায়নিক পৰিৱৰ্তন 6 নম্বৰ প্ৰশ্ন চোৱা তুমি কেনেকৈ দেখুৱাবা যে দৈ প্ৰস্তুত হোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন উত্তৰটো চোৱা গাখীৰৰ পৰা দৈ প্ৰস্তুত হোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন কাৰণ দৈৰ পৰা পুনৰ গাখীৰ পাব নোৱাৰি আকৌ গাখীৰৰ পৰা দৈ প্ৰস্তুত হলে ইয়াৰ আকাৰ আকৃতি অৱস্থা গোন্ধ আৰু সোৱাদৰ পৰিৱৰ্তন হয়
7 নম্বৰ প্ৰশ্ন চোৱা কাঠৰ দহন আৰু কাঠক কাটি সৰু টুকুৰালৈ পৰিণত কৰা দুটা বেলেগ প্ৰকাৰৰ পৰিৱৰ্তন বুলি ধৰা হয় কিয় ব্যাখ্যা কৰা উত্তৰটো চোৱা কাঠৰ দহনত কাঠ কয়লালৈ ৰূপান্তৰিত হয় আৰু নতুন পদাৰ্থ যেনে ধোঁৱা কাৰ্বন ডাই অক্সাইড তাপ আৰু পোহৰ উৎপন্ন হয় গতিকে এইটো এটা ৰাসায়নিক পৰিৱৰ্তন কিন্তু কাঠক কাটি সৰু টুকুৰালৈ পৰিৱৰ্তন কৰিলে ইয়াৰ আকাৰ আকৃতিহে পৰিৱৰ্তন হয় গতিকে ই এটা ভৌতিক পৰিৱৰ্তন হেয়ে কাঠৰ দহন আৰু কাঠক কাটি সৰু টুকুৰালৈ পৰিণত কৰাক দুটা বেলেগ প্ৰকাৰৰ পৰিৱৰ্তন বুলি ধৰা হয় 8 নম্বৰ প্ৰশ্ন চোৱা কপাৰ সালফেটৰ স্ফটিক কেনেকৈ প্ৰস্তুত কৰা হয় বৰ্ণনা কৰা উত্তৰটো চোৱা কপাৰ সালফেটৰ স্ফটিকীকৰণ পদ্ধতিৰে প্ৰস্তুত কৰা হয় প্ৰথমে এটা বিকাৰত এক কাপ পানী লৈ তাত কেইটোপালমান পনীয়া সালফিউৰিক এচিড ঢালি পানীখিনি গৰম কৰিব লাগে পানীখিনি উতলিবলৈ আৰম্ভ কৰিলে কপাৰ সালফেটৰ পাউডাৰ লাহে লাহে মিহলাই লৰাই থাকিব লাগে অধিক পাউডাৰ দ্ৰৱীভূত কৰিব নোৱাৰা অৱস্থালৈকে কপাৰ সালফেটৰ পাউডাৰ মিহলাই থাকিব লাগে ইয়াৰ পিছত দ্ৰৱটো ফিল্টাৰ কৰি লৰচৰ নকৰাকৈ চেঁচা হ'বলৈ দিব লাগে কিছু সময় পিছত দ্ৰৱখিনিৰ পৰা কপাৰ সালফেটৰ স্ফটিক প্ৰস্তুত হ'ব 9 নম্বৰ প্ৰশ্ন লুৰ গেট এখনত ৰং কৰিলে ই কেনেকৈ মামৰে ধৰা প্ৰক্ৰিয়া ৰোধ কৰে বুজাই লিখা উত্তৰটো চোৱা লুৰ সামগ্ৰীবোৰ যেতিয়া জলীয় বাষ্প পানী আৰু অক্সিজেনৰ সংস্পৰ্শলৈ আহে তেতিয়া মামৰে ধৰে লুৰ গেট এখন ৰং কৰিলে এই ৰঙে লুৰ ওপৰত প্ৰলেপ বা আৱৰণৰ দৰে কাম কৰে আৰু পানী আৰু জলীয় বাষ্পৰ পৰা লুক আঁতৰাই ৰাখে ফলত মামৰে নধৰে এনেদৰে ৰং কৰি লুৰ গেট এখনত মামৰে ধৰাৰ পৰা ৰোধ কৰিব পাৰি 10 নম্বৰ প্ৰশ্ন চোৱা মৰুভূমিতকৈ সাগৰৰ উপকূলীয় অঞ্চলত লুৰ সামগ্ৰী বেছি সোনকালে মামৰে ধৰে কিয় ব্যাখ্যা কৰা উত্তৰটো চোৱা লুৰ সামগ্ৰীবোৰ যেতিয়া জলীয় বাষ্প পানী আৰু অক্সিজেনৰ সংস্পৰ্শলৈ আহে তেতিয়া মামৰে ধৰে মৰুভূমি অঞ্চলতকৈ সাগৰৰ উপকূলীয় অঞ্চলত আৰ্দ্ৰতা বেছি হয় অৰ্থাৎ বায়ুত জলীয় বাষ্পৰ পৰিমাণো অধিক হয় হেয়ে লুৰ সামগ্ৰীবোৰত বেছি সোনকালে মামৰে ধৰে 11 নম্বৰ প্ৰশ্ন চোৱা পাকঘৰত আমি ব্যৱহাৰ কৰা গেছবিধৰ নাম হ'ল তৰলীকৃত পেট্ৰলিয়াম গেছ এলপিজি সিলিণ্ডাৰত ই জুলীয়া অৱস্থাত থাকে যেতিয়া সিলিণ্ডাৰৰ পৰা ওলাই তেতিয়া ই গেছলৈ পৰিৱৰ্তন হয় মানে ইয়াত কি হয় তাৰ ভৌতিক পৰিৱৰ্তন হয় পৰিৱৰ্তন এ অৰ্থাৎ পৰিৱৰ্তন এটো কি ভৌতিক পৰিৱৰ্তন আৰু তেতিয়া ই জ্বলে আৰু জ্বলাটো হৈছে ৰাসায়নিক পৰিৱৰ্তন এই পৰিৱৰ্তনৰ বাবে তলৰ উক্তিবোৰ দিয়া হৈছে শুদ্ধ উত্তৰটো বাছি উলিওৱা অপচন এ প্ৰক্ৰিয়া এ এটা ৰাসায়নিক পৰিৱৰ্তন এটো শুদ্ধ হয় নে নহয় কাৰণ পৰিৱৰ্তন এটো এটা ভৌতিক পৰিৱৰ্তন প্ৰক্ৰিয়া বি এটা ৰাসায়নিক পৰিৱৰ্তন এটো শুদ্ধ প্ৰক্ৰিয়া এ আৰু বি উভয় ৰাসায়নিক পৰিৱৰ্তন এটো নহব এইবোৰৰ এটা প্ৰক্ৰিয়াৰ ৰাসায়নিক পৰিৱৰ্তন নহয় এটো নহব গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন 2 প্ৰক্ৰিয়া বি এটা ৰাসায়নিক পৰিৱৰ্তন 12 নম্বৰ প্ৰশ্ন চোৱা অবায়বীয় বেক্টেৰিয়াৰ প্ৰাণীৰ পেলনীয়া বস্তুৰ পচন ঘটাই জৈৱ গেছ উৎপন্ন কৰে এটো কি পৰিৱৰ্তন ৰাসায়নিক পৰিৱৰ্তন হয়নে ইয়াত পচন ঘটে এই জৈৱ গেছ ইন্ধন হিচাপে জ্বলোৱা হয় ইন্ধন হিচাপে জ্বলে ইয়াতো কি হয় তাপ উৎপন্ন হয় গতিকে এটো এটা ৰাসায়নিক পৰিৱৰ্তন এই পৰিৱৰ্তনৰ বাবে তলৰ উক্তিবোৰ দিয়া হৈছে শুদ্ধ উত্তৰটো বাছি উলিওৱা ইয়াতে আমি পালোৱে পৰিৱৰ্তন এ আৰু বি দুয়োটাই ৰাসায়নিক পৰিৱৰ্তন হ'ব হয়নে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন 3 প্ৰক্ৰিয়া এ আৰু বি উভয় প্ৰক্ৰিয়া ৰাসায়নিক পৰিৱৰ্তন 12 নম্বৰ প্ৰশ্নটো কি আছিল আমাৰ ভিডিওটো আজি ইয়াতে সমাপ্ত হৈছে যদি তোমালোকে ভাল পাইছা লাইক কৰিবা কমেন্ট কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ